নমস্কাৰ আজি আপোনালোকৰ কাৰণে দুটা ধুনীয়া নতুন ৰেচিপি লৈ আহিছো অতি সহজে ঘৰতে বানাই খাব পাৰা ৰেচিপি মছন্দৰীৰ চাটনি আৰু ভোল পুৰা ভোলটো পুৰি পিটকিম আৰু মছন্দৰীটো চাটনি বানাম চাই থাকক আপোনালোকে বুলক তেনেহলে আৰম্ভ কৰো প্ৰথমতে বানাম আমি মছন্দৰীৰ চাটনিটো মছন্দৰীৰ চাটনিটো মই মিক্সিতে বানাম প্ৰথমতে মই মছন্দৰীখিনি দি লম তাৰপিছত কাঁচা জ্বালা দিম কেটামে কেইপিছমান নহৰু দিলো আদা দিম অলপ সৰু এক পিস অলপ সৰু সৰুকে কাটি দিলো সোদৰ কাৰণে মই অলপ নেমু টেঙাৰ ৰস দিম নেমু টেঙাৰ ৰসটো দিলে বহুত ধুনীয়া সোৱাদ হয় সেইকাৰণে মই অলপ নেমুৰ ৰস কাটি দিলো কলা নিমখ দি দিম 1 চামুচ মিঠাতেল দিম একদম কম পৰিমাণে মই মোটামুটি 1 চামুচ মান পানী দি দিম তেইটা মিক্সিত বঢ়িয়াকে এখনি আমি বটি লম চাই থাকক আপোনালোকে খাই কিন্তু বিৰাট ধুনীয়া হয় বৰ সুন্দৰকে বটি ললো আপোনালোকক এটা হাজত লৈ দেখি আছো ইটা মই ভোল পুৰাৰ আগতে ভোল দুটা অলপ তেল হানি লম মিঠাতেল এনেকে হাতত ঘহি লৈ ভোলেৰ গাহিত এনেকে ঘহি দিবা লাগিব এনেকে ধুনীয়াকে ঘহি দিবা লাগিব ঘহি দি ভোলে অলপ এনেকে কাটি কাটি দিবা লাগিব এটা ভোলটো সোনকালতে পুৰব ভিতৰক লগিও মানে পুৰি যাব ধুনীয়াকে এনেকে কাটি দিব আপোনালোকে ভোল পুৰাৰ কাৰণে ভোল একদম কুয়েলা ভোল লাগিব কুয়েলা ভোল হলি ভাল আৰু এই জ্বালা পিয়াজ আৰু নহৰুখিনিও মই পুৰি লম মানে এইখিনি পুৰি ললি গন্ধটো ধুনীয়া হয় সেইকাৰণে পুৰি লম এইখিনি বস্তু মই এডাল হালাত ভৰে লম এনেকে এডাল হালাত ভৰে মই এনেকে গোটেইখিনি এনেকে ভৰে লম আমি গেছতে ভোল পুৰিম যেহেতু আমি গেছটো জ্বলে লম জুইত এটা ভোল দি দিম ষ্টিকত লৈ লৈছো এনেকে ষ্টিক ডালত একেলগে এনেকে ভোলটো দি দিম তাৰ পিছত জ্বালা নহৰু আৰু পিয়াজখিনিও একেলগে এনেকে আমি পুৰিম অলপ কম জুইত দিব যাতে ধুনীয়াকে পুৰে এনেকে লাহে লাহে অলপ সময় লাগিব 10 মিনিট মান এনেকে পুৰি থাকবা লাগিব ধুনীয়াকে নহৰু পিয়াজ জ্বালাখিনি পুৰা হৈ গেল দেখছি না কি ধুনীয়া হৈছে আর ইয়াত কৰি বেছিকে পুৰবা নালগে এখনি বস্তু হৈ গৈছে এটা ভোলটো পুৰা হৈ আছে দেখছি না ঢিলা ঢিলা হৈ গৈছে এনেকে ধুনীয়াকে পুৰি লবা লাগিব ভোল পুৰা হৈ গেল ধুনীয়াকে বাকাল গুছে আমি ধুনীয়াকে পিটকি আপোনালোকক দেখাই আছো এটা ধুনীয়াকে বাকালে গুছে লৈছো জ্বালাহিও ধুনীয়াকে সাফ সাফাই কৰি লৈছো কৰি লৈ ইটা পিটকাৰ কাৰণে আমি ইয়াতে তেল নিমখ দি দিম নিমখ চামুচে দি আধা চামুচ দিছো 1 চামুচ মিঠাতেল দিছো সৰু চামুচে দি সোৱাদৰ কাৰণে অলপ কাঁচা ধনিয়া কাটি দিম ৰব ভাল লাগব খাই গন্ধটো ধুনীয়া লাগব যদিও মই পিয়াজ পুৰি লৈছো এটা কাঁচা পিয়াজও কাটি দিম কাঁচা পিয়াজটো খাইও ভাল লাগে পুৰা হেতু দিমে পুৰা হে ধুনীয়া গন্ধ অলব কাঁচা পিয়াজ এটা মই এনেকে অলপ সৰু সৰুকে কাটি দিম ভাল লাগে খাই কাঁচা জ্বালাও এটা এনেকে ফালি লৈ এনেকে অলপ সৰু সৰুকে খিচখিচকে কাটি দিম অলপ কাঁচা আদাও কাটি দিম মানে পিটকাত এগলাখান দিলে বৰ হদ লাগে কম পৰিমাণে দিব বেছি পৰিমাণে দিবা নালগে এটা মই এই পুৰি থ নহৰু পিয়াজ আৰু জ্বালাখিনিও ইয়াতে ধুনীয়াকে পিটকি দিম এনেকে গোটেইখিনি পিটকি লম পিটকিলে আপোনালোকক দেখাইছো ৰব তো ভোল পিটকা হৈ গেল সবখিনি যে মই পুৰি দিছিলো সেইকাৰণে গন্ধটো ইমান ধুনীয়া হলছি তাৰ মানে খাই ইমান হদ লাগব আপোনালোকে ৰাতিপুৱাৰ ভাতত হক দুপৰীয়াৰ ভাতত হক এই পিটকা খানেদি খাবতো কি হদ লাগব তো দুটা অসমীয়া থলুৱা খাদ্য ধুনীয়াকে আপোনালোকক দেখালো এটা মছন্দৰী চাটনি আৰু আনটো ভোল পুৰা পিটিকা
আপোনালোকে এনেকে খাই চাবচোন আৰু যদি খাই পাইছি আপোনালোকে কমেন্ট কৰি জনাবচোন যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালাক লাইক এটা কৰি দিব তে আজিৰ কাৰণে এল্লু দিয়ক নমস্কাৰ